টিকটক ইউজাৰৰ কাৰণে এটা ভাল খবৰ যে টিকটক বন্ধ নহয় বা টিকটক পুনৰ ঘূৰি আহিল। যোৱাকালি মাদ্ৰাছ হাইকোৰ্টে ঘোষণা কৰাৰ মতে যে টিকটকক ভাৰতত বন্ধ কৰা নহয় বা টিকটকৰ ওপৰত থকা নিষেধাজ্ঞা বৰ্তমান নাই আৰু আপুনি গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত টিকটকক অতি সহজে লাভ কৰিব। বৰ্তমান অহা নাই, কিন্তু লাহে লাহে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত টিকটক আহি যাব নিউ ভাৰ্চনলৈ। কিন্তু টিকটক বন্ধ হ'বলগীয়া হ'ল কিয় বা টিকটকে কি ক'লে যাৰ ফলত টিকটক বৰ্তমান পুনৰ জীৱিত হৈ গ'ল বা ক'ব গ'লে পুনৰ ঘূৰি আহিল, বন্ধ নহ'ল। তাৰ বিষয়ে মই আপোনাক আজি ক'ম, কিন্তু তাৰ আগত যদি মোৰ ভিডিঅ'বিলাক চাই আপুনি ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বটনটো টিপি দিব। লাহক গাইজ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই আছে নলেজ আছামিজ, মই আপোনাৰ মৃদু পৱন। টিকটক বন্ধ কৰা হৈছিল কিয় বা টিকটকৰ ওপৰত নিষেধাজ্ঞা দিছিল কিয়? কাৰণ টিকটকৰ ওপৰত আপোনাৰ নিষেধাজ্ঞা এইকাৰণে দিয়া হৈছিলে কাৰণ টিকটকত আপলোড হোৱা বিভিন্ন ধৰণৰ আপত্তিজনক ভিডিঅ' যিয়ে সমাজত এটা বেয়া প্ৰভাৱ পেলাইছিল বা সৰু ল'ৰা ছোৱালীৰ মনত এটা বেয়া প্ৰভাৱ পেলাইছিল। সেইকাৰণে টিকটকক বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল মাদ্ৰাছ হাইকোৰ্টে। টিকটকৰ আপোনাৰ মতামত নোলোৱা কৰি। কিন্তু টিকটকে পিছত ক'লে যে টিকটকে প্ৰায় 6 মিলিয়ন আপত্তিজনক ভিডিঅ' টিকটকৰ প্লেটফৰ্মৰ পৰা ৰিমুভ কৰিছে বা ডিলিট কৰিছে আৰু কৈছে যে টিকটকৰ এটা নতুন ছিষ্টেম এড কৰিব তেওঁলোকে, যাৰ ফলত যদি কোনোবাই এনেকুৱা আপত্তিজনক ভিডিঅ' বা যিকোনো ধৰণৰ বস্তু আপলোড কৰে তেনেহ'লে সেই একাউণ্ট বা সেই ইউজাৰৰ সেই একাউণ্টটো অট'মেটিকলি ৰিমুভ হৈ যাব বা ডিলিট হৈ যাব আৰু পুনৰ আপুনি সেই একাউণ্টটো এক্টিভ কৰিব নোৱাৰিব পাৰে। এই টিকটকৰ ফালৰ পৰা কোৱা হৈছে। আৰু কাৰণ যিহেতু টিকটকৰ ওপৰত কিবা বেন লগোৱা হৈছিলে, গতিকে টিকটকৰ ছিষ্টেম আপডেট কৰাৰ বহুত দৰকাৰ আছিল। গতিকে টিকটকৰ ছিষ্টেম আপডেট কৰি দিলে অতি শীঘ্ৰে আপুনি গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত গৈ এই ছিষ্টেমটো আপডেট কৰিব পাৰিব। আৰু দ্বিতীয়তে কোৱা হৈছে যে টিকটকে ভাৰতত প্ৰায় আপোনাৰ $1 মিলিয়ন ইনভেষ্ট কৰাৰ কথা কৈছে। বৰ্তমান টিকটকৰ হেড অফিচ কেৱল আপোনাৰ মুম্বাইত আছে, কিন্তু টিকটকে কৈছে যে ইয়াৰ বিভিন্ন ধৰণৰ ব্ৰাঞ্চ বা শাখা ভাৰতৰ বিভিন্ন চহৰত তেওঁলোকে অ'পেন কৰিব বা খুলিব, যাৰ ফলত বহুত মানুহ বা বহুত ল'ৰা ছোৱালীয়ে জব অপৰচুনিটি পাব বা জব পাব পাৰে। ইয়াৰ ফলত বহুত মানুহৰ হেল্প হ'ব, কাৰণ যিহেতু ভাৰতত বৰ্তমান মানুহতকৈ জবৰ সংখ্যা প্ৰায় বহুত কম, গতিকে এই ক্ষেত্ৰত টিকটকে বহুত সহায় কৰিব বুলি কৈছে। আৰু তৃতীয়তে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰ যেতিয়া টিকটকটো বেন কৰি দিয়া হ'ল, যাৰ ফলত ডাউনলোডিং নোহোৱা হ'ল, বিভিন্ন মানে কি কাৰো লগত ডাউনলোডিং নোহোৱা হ'ল মোবাইলত, যাৰ ফলত টিকটকে প্ৰায় $5 লাখ লছ খাব লগা হ'ল, কাৰণ ডাউনলোডিং নোহোৱা হ'ল এটা এপছ। গতিকে এপছৰ মেইন ইনকামে হ'ল ডাউনলোডিঙৰ পৰা। যদি এপছৰ ডাউনলোডিঙে নহয় তেনেহ'লে বহুত লছ হয়, কাৰণ গুগল প্লে ষ্ট'ৰত যেতিয়া এপছ থাকে, এপছটো কোনোবা ডাউনলোড কৰিলে তাৰে 60% সেই এপছৰ মালিকে পায় আৰু 40% গুগলে লয়। গতিকে ইয়াৰ ফলত যদি টিকটকৰ ডাউনলোডিং নহয় তেনেহ'লে টিকটকৰ লছ হোৱাটো স্বাভাৱিক কথা। কিন্তু অতি ভাল খবৰ টিকটক ইউজাৰৰ কাৰণে যে টিকটক পুনৰ আহি আছে নতুন ভাৰ্চন লৈ, নিউ ফিচাৰ্ছ লৈ। এইবাৰ নতুন ভাৰ্চনলৈ আহি আছে, গতিকে আপোনালোকে টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই যোনে টিকটক ইউজ কৰে। আৰু আশা কৰোঁ টিকটকে আৰু কোনো ধৰণৰ এনেকুৱা প্ৰব্লেম নহয় টিকটকৰ লগত। গতিকে তাকে আশা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতেই। এইটো কথাই মই আপোনাক ক'ব ওলাইছিলোঁ যে টিকটক বেন হোৱা নাই বৰ্তমান ভাৰতত। টিকটক ইউজ কৰিব পাৰে, টিকটকত আপুনি ভিডিঅ' বনাওক, ভাইৰেল কৰিব পাৰে, কিন্তু কোনো ধৰণৰ আপত্তিজনক ভিডিঅ' বা ভাইৰেল আপুনি চেষ্টা নকৰিব, কাৰণ যদিহে কৰে তেনেহ'লে আপোনাৰ একাউণ্টটো যাবই, লগতে আৰু বিভিন্ন ধৰণৰ আপোনাৰ বেলেগ বেলেগ অৱস্থা হ'ব পাৰে। গতিকে টিকটকত আপত্তিজনক ভিডিঅ' ভাইৰেল নকৰিব, ভাল ভিডিঅ' বনাওক, ভাইৰেল কৰক, কোনো প্ৰব্লেম নাই। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে
লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু সকলোকে জনাওক, কাৰণ বহুতে ভাবি আছিলে চাগে যে টিকটকত কি হ'ল, বেন হ'ল নে হোৱা নাই। ভাল খবৰ, টিকটকত বেন হটাই দিয়া হ'ল বা আঁতৰাই দিয়া হ'ল, টিকটকত বেন নহয়। বাই বাই, চি ইউ ইন নেক্সট ভিডিঅ'। থেংক ইউ।